নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে মৰম 2.0। নমস্কাৰ অসম, আমি আজি গৈ আছোঁ এনেকুৱা এখন ধুনীয়া ঠাই য'ত কিবা অৰুণাচল সীমান্তৰ ধুনীয়া এখন ঠাইলৈ আৰু বহুত দিন ধৰি যোৱা নাছিলোঁ সেইটো জেগাত। আজি আমি ওলালোঁ আৰু তিনিজন ৰাতুল আৰু সদানন্দ, তো তিনিজনে ওলাই গৈছোঁ আৰু ইমান ধুনীয়া পৰিৱেশ গাইজ চাওকচোন। তো গাইজ আমি গৈ বেছি দূৰ নাই আৰু তো পামগৈ আৰু এই ঠাইডোখৰলৈ যাবলৈ এইটো টাৰ্ণিং আছে, এইফালে সোমাব লাগে তো ফাইনেলি পামগৈ আৰু বেছি দূৰ নাই। চাওক না গাইজ, কি সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া গছ গছনি। বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰুদৰে ৰং ৰং সাতুৰি পাৰি গাইজ ফাইনেলি আমি আহি পালোঁ সেউজীয়া পৰিৱেশৰ মাজে মাজে। তো অৰুণাচল সীমান্তৰ ঠাইডোখৰত মই আহিছোঁ জীয়াদলমুখ। তো কি ধুনীয়া গাইজ, চাই লওক। আছে আজি ৰাতুল, এফালে সদানন্দ। তো ভিডিঅ'টো চাই থাকিব একেলগে, স্কিপ নকৰাকৈ। তো গাইজ চাওক কি ধুনীয়া পৰিৱেশ। তো এনেকুৱাত গা ধুবলৈ মন যায় গাইজ, ইমান চফা পানী। তো আজি দেৰি হ'ল তো নুধুলোঁ আৰু। তো নেক্সট বাৰ আহিছোঁ যেতিয়া মই ভৰি ধুইহে যাম গাইজ। হয় নেকি? মই তো ৰাতুলে বোলে ভৰি ধুই মই আজি গা নুধুওঁ। যেতিয়া আহিছোঁ ন কি ধুনীয়া ভিউ ন, আৰু পানীখিনি এনেকুৱা চাফা। এফালে ৰাতুলে ভৰি ধুই আছে আৰু ব্ৰিজখন কিবা এটা ভাল লাগিছে গাইজ। পৰিব খুজিছে নেকি? ব্ৰিজটো বনাই থকাৰ কাৰণে এতিয়া বেছি দিন হোৱা নাই যে, সেইকাৰণে গাড়ী চাড়ী সোমাব দিয়া নাই তো এনেকৈ দি থৈ দিছে, গাড়ী পাৰ হ'বলৈ দিয়া নাই। তো গাইজ ফাইনেলি আমি ঘৰলৈ বুলি উভতি আছোঁ। তো ৰাতুলে বাইক চলাই আছে। তো চাই থাকক। ইমান ভালকৈ নাজানো চলাবলৈ, শিকিছোঁহে ময়ো। ভিডিঅ'টো ইমানতে আছিলে, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মৰম আশীৰ্বাদ দি যাব এনেকৈ আগলৈ আগবাঢ়ি যাবলৈ। তো বাই বাই।